নমস্কাৰ, মোৰ নাম মৰমী কোঁৱৰ। আত্মসহায়ক গোট হৈছে বিষ্ণুপ্ৰিয়া আত্মসহায়ক গোট আৰু মোৰ গ্ৰামীণ সংঘ হৈছে কৰবী গ্ৰামীণ সংঘ। আৰু আমি প্ৰথমে কৰবী গ্ৰামীণ সংঘৰ পৰা মই 50,000 টকা আমি পাইছিলোঁ। তাৰে মই 10,000 টকা লৈ পেলাই তাঁতশালৰ ব্যৱসায় কৰিছিলোঁ আৰু বৰ্তমান মই এই ব্যৱসায়টো কৰি আছোঁ। মোৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ নাম হৈছে অসমী হেণ্ডলুম প্ৰডাকশ্যন চেণ্টাৰ। আমি ইয়াত 10গৰাকী শিপিনীয়ে সদায় বোৱা কটা কাম কৰোঁ। মোৰ লগত মই তেওঁলোকক চলাই আছোঁ 10গৰাকী শিপিনীক। ইয়াৰ পাছতে মই কৰবী গ্ৰামীণ সংঘৰ পৰা 1 লাখ টকা এটা ঋণ হিচাপে ল'লোঁ। তাৰপাছত এখন শাল ল'লোঁ। শাল লোৱাৰ পাছতে আমাৰ কাম ভাল দেখি পেলাই আমাৰ মাননীয় বিত্তমন্ত্ৰী মহোদয়ে আমাক অজন্তা নেওগ বাইদেৱে এখন মাইনা অট'মেটিক শাল দিলে। সেইখন শালৰ পাছতে আমি নিজে ইনকম কৰি পেলাই আকৌ 3খন শাল ল'বলৈ সক্ষম হ'লোঁ। সেই 3খন শালৰ পিছত আমি এতিয়া সৰ্বমুঠ 9খন শালেৰে আমি কাম কৰি আছোঁ। আৰু আমাৰ কামক ভাল দেখি পেলাই আমাক নুমলীগড় ৰিফাইনেৰীয়ে আমাক এটা কম্পিউটাৰ মেচিন দিলে। যিহেতু আমি বোৱা কটা কাম কৰোঁ আৰু এখন বিয়াৰ কাৰণে যিখিনি বস্তু লাগে এম্ব্ৰইডাৰীও আমি কৰিবলগীয়া হয়, সেইখিনিও আমি কৰি আছোঁ। আকৌ এটা ট্ৰেইনিং পালোঁ 30গৰাকী শিপিনীক আমি সেই ট্ৰেইনিংটোৰ জৰিয়তে আকৌ স্বাৱলম্বী কৰিবলৈ সক্ষম হ'লোঁ। এই কামটোৰ পৰা মই মাহিলী 1.5 পৰা 2 লাখ টকাৰ ব্যৱসায় কৰি আছোঁ আৰু মোৰ লগতে মই আৰু 10গৰাকী শিপিনীক মই সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। সেইবাবে মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে অসম গ্ৰামীণ জীৱিকা অভিযান সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ।